এইয়া চাওক পুৰা নোট সব 2000 টকী পইচা। হাই হেল্ল' নমস্কাৰ, মোৰ অসমবাসী ৰাইজ, কি খবৰ? আশা কৰোঁ নিশ্চয় সকলো ভালেই। আমি ব্লগ ইউটিউব চেনেলৰ আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। কথাটো হ'ল কি, যিহেতু নেকি আজিকালি মানে পইচাৰ অবিহনে একোৱে নাই, আৰু আজিকালিৰ দিনত মানে পইচাই সকলো, চব কৰিব পৰা যায় পইচা হ'লে বুলি কোৱা লোকে কয়। কথাটো হ'ল মানে ধৰক মই ইয়াত দেখিবলৈ পাইছে মানে মই পইচা পালোঁ। ক'ৰ পৰা পালোঁ, কেনেকৈ পালোঁ জানিবৰ কাৰণে আপোনালোকে ভিডিঅ'টো চাই থাকক। কথাটো হ'ল কি, যিহেতু নেকি মই চুলিটো কাটি দিলোঁ, কাটি দিয়াৰ পৰা নিজকে মানে অলপ টাকলো লাগিছে। কৈছিলে দোকানীটোৱে যে দাদা চুলিটো 1 নম্বৰত কাটি দিওঁ। মই ভাবিলোঁ 1 নম্বৰত কাটিলে হয়তো অকণমান দীঘল হ'ব কিজান, মইতো ইমান ভালদৰে নাজানো। মই ক'লোঁ যে 1 নম্বৰতে মাৰি দিয়ক। জাহে 1 নম্বৰত 2-3 বাৰ মাৰি দিলে, মৰাৰ পিছত চাইছোঁ টকলা হৈ গ'ল। উপায় নাই, তাৰ পাছততো আৰু নালাগে বুলি ক'ব নোৱাৰোঁ, পূৰা মাৰি দিলে। ইয়াত দেখিবলৈ পাইছে পূৰা টকলা হৈ গ'ল। এতিয়া আহোঁ মেইন পইচাৰ কথালৈ। মানে ধৰক মই পইচা ক'ত পালোঁ, কেনেকৈ পালোঁ, ক'ৰ পৰা পালোঁ, পইচাৰ কথা আপোনালোকক যিহেতু নেকি আজিকালি দিনবিলাক এনেকুৱা এটা পৰিস্থিতি হৈছে, যিহেতু নেকি পইচা নহ'লে একোৱে নাই। ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈকে এজন মানুহ কেৱল পইচা পইচা পইচা, অকল পইচাকে চিন্তা কৰি থাকে। নহ'বনো কিয়, যিহেতু নেকি সকলোতে পইচাই লাগে। আজিৰ মই আপোনালোকৰ আগত এই ভিডিঅ'টো শ্বুট কৰি আছোঁ, ইয়াক আপোনালোকে চাবলৈ পাব, সেয়াও পইচাই। কাৰণ যদি মই পইচা নভৰাওঁ আপোনালোকে দেখিব কেনেকৈ, মই আপলোড দিম কেনেকৈ, বা যদি আপোনালোকে পইচা নভৰাই আপোনালোকে চাব কেনেকৈ। আৰু সেয়ে চবতকৈ মেইন বস্তু হ'ল পইচা। সেয়েহে মই বহুত পইচা অৰ্ডাৰ দিছিলোঁ। মানে কি, মই আজিৰ পৰা বহুত ধনী হৈ গ'লোঁ বুলি ভাবিছে নেকি? তথাপিও আপোনালোকক পইচাখিনি দেখুৱাই লওঁ কিমান আছে। যিহেতু নেকি এয়া দেখিবলৈ পাইছে মানে পইচা মই মোবাইলত অৰ্ডাৰ দিছিলোঁ। মানে এয়া ফুটাকেইটাই দি অকণমান আপোনালোকক দেখুৱাম। এয়া যেতিয়া নেকি কুৰিয়াৰ কৰি মানে মই পইচাটো মানে মই অৰ্ডাৰ কৰিছিলোঁ। চাওক মানে কেনেকুৱাকৈ 2 নম্বৰী কৰিছিলে। এয়া চাওক মানে যিকেইটা জেগাত মানে কুৰিয়াৰ হয় বস্তুটো, চাওক আপোনালোকে আঙুলি মাৰি কেনেকুৱা অৱস্থা কৰিছে। এইখিনিতে ইণ্টাৰেষ্টিং কথা আৰু এটা হ'ল কি, যদি নেকি আৰু মানে কথাটো মই আপোনালোকক পাছত কৈ আছোঁ, ইণ্টাৰেষ্ট কথাটো। চাওক এয়া মানে 2টা ফুটা, তথাপিও যে ভালে ভালে মোৰ পইচাটো আহি পালেহি, এয়া আপোনালোকক দেখুৱাই আছোঁ। তো মই আপোনালোকক দেখুৱাম মানে ধৰক ইয়াত কিমান পইচা আছে আৰু মই কেনেকৈ অৰ্ডাৰ কৰিছিলোঁ। ফাৰ্ষ্ট অফ অল মই আনবক্সিং কৰিব লাগিব। আৰু এইয়া চাওক পুৰা নোট সব 2000 টকী পইচা। ৱাও। তো যিহেতু নেকি মই বহু পইচা পালোঁ, আৰু এতিয়া মানে গোটেই পইচাবিলাক চব হৈ গ'ল খমখমীয়া নোট। আৰু গোটেই পইচাখিনি এতিয়া মই এপিনৰ পৰা হিচাপ কৰিম, আৰু মই হিচাপ কৰি যাম। মানে মই ধৰক এটা এটাকৈ হিচাপ কৰি যাম কিমান পইচা আছে। আপোনালোকে হিচাপ কৰিব, কাৰণ আপোনালোকে মনত ৰাখিব, মোৰতো আৰু ঢেৰ পইচা হৈ গ'ল, আৰু মোৰতো আৰু এতিয়া সেইবিলাক হিচাপ কৰিবলৈ সময় নাই। আৰু যিহেতু নেকি ইমানখিনি পইচা পাইছোঁ, কিমান ফূৰ্তি লাগিছে, মইতো সেইটো কথাটো আপোনালোকক বুজাব নোৱাৰোঁ। সেয়েহে আপোনালোকে নিজে নিজে হিচাপ কৰি থাকক, আৰু মই দেখুৱাই আছোঁ। আপোনালোকে কিন্তু লোভ নকৰিব, এইখিনি গোটেইখিনি মোৰ পইচা হয়। অ' মাই গড, ইমানখিনি টকা পাইছোঁ, কিমান যে মনটো ভাল লাগিছে। ভাবিছোঁ কাইলৈ গৈ পিনাই গাড়ী এখনকে কিনি আনো নেকি। ইমানখিনি টকা, অ' মাই গড, কেনেকৈ থ'ম? কিজান ৰাতি আহি চোৰে সোমাই লৈয়ে যায় নেকি, আকৌ সেইটোও ভয় লাগি আছে। কথাটো হ'ল কি, যিহেতু নেকি আমাৰ নিচিনা দুখীয়া মানুহক মানে কোনো ছাপৰ্টে নকৰে। ধৰক আজি মই ভিডিঅ' বনাই আছোঁ, শতকৰা 2-এজন মানুহে চায় বা নাচায়। গাঁৱত কোনোবাই যেতিয়া নেকি মোবাইলটো লৈ পিনে ভিডিঅ' এটা শ্বুট কৰি থাকোঁ, গাঁৱৰ মানুহবিলাকে কয় কি, এইটো পাগল হ'ল, এইটোৱে কি কৰিব, মোবাইল লৈ এইটো অকলে কি বকি আছে, ই পাগল হ'ল, ইয়াক ক'ৰবালৈ লৈ যাব লাগে। যিহেতু নেকি মই মোবাইলত ভিডিঅ' বনাই ইউটিউবত দিওঁ, আৰু তাৰ ফলস্বৰূপে আজি মই এইখিনি টকা পাইছোঁ বুলি ভাবিছে নেকি? নহয়, এই টকাখিনি গোটেইখিনি নকলি পইচা। মানে মই মোবাইলত অৰ্ডাৰ দিছিলোঁ মানে কিবা এটা কামৰ কাৰণে। ইয়াত চাওক আপোনালোকে, এইখিনি গোটেই নকলি পইচা। আপোনালোকে আকৌ অৰিজিনেল বুলি নাভাবিব। আপোনালোকক দেখুৱাবৰ বাবে ভিডিঅ'টো বনালোঁ। যিহেতু নেকি ইয়াত প্ৰায় 2 লাখমান টকা আছে, সকলো নকলি। মানে মই ধৰক কিবা এটা কামৰ কাৰণে মই অৰ্ডাৰ দিছিলোঁ, যিহেতু নেকি প্ৰেংক ভিডিঅ' বনাম বুলি ভাবিছোঁ, আৰু তাৰ বাবে মই নকলি পইচাখিনি অৰ্ডাৰ কৰিছোঁ। আৰু
যেহেতু নেকি মই আপোনালোকক পইচাখিনি দেখুৱালোৱে বা আপোনালোকে চালেই সকলো দেখিছে কিন্তু বহুতে এইটো কথা মানে ক'ব খোজে যে ইউটিউবত ভিডিঅ' এটা বনাই দিয়াৰ লগে লগে পইচা পায় নেকি কিন্তু সেইটো কথা নহয় মই ইউটিউবত ভিডিঅ' দি আছোঁ আজিলৈকে ভিডিঅ' দিহে আছোঁ মানে যিহেতু নেকি মোৰ চেনেলটো নতুন হয় মানে মই ভিডিঅ' বনাই দি আছোঁ আৰু কেতিয়া পাম পইচা কেতিয়া কি পাম সেইটো বুলি কথা নাই কিন্তু মোৰ যিটো বস্তু ভাল লাগে মই তাৰ ওপৰত ভিডিঅ' কৰোঁ আৰু ভিডিঅ' কৰি আপোনালোকক দেখুৱাবলৈ যত্ন কৰোঁ আৰু আজি কথাটো হ'ল কি ফাইনেলি মানে মই পইচাখিনি অৰ্ডাৰ দিছিলোঁ আৰু পইচাখিনি আহি গ'ল সেইবাবে মই আপোনালোকক ভিডিঅ' এটা বনাই দিলোঁ মানে আপোনালোকক দেখুৱাবলৈ লৈছোঁ হাই তেৰিকা মানে ভিডিঅ' বনাই থাকিলে এনেকুৱা ডিষ্টাৰ্ব দিয়া বস্তু মানে ঢেৰ আছে ধৰক মানুহেই হওক বা এনেকুৱা পোক পৰুৱাই হওক আৰু যিহেতু নেকি 2 লাখ টকা আছে ইয়াত চাওক মানে পিছ চাইডৰ পৰা গোটেই অৰিজিনেলি কিন্তু আগ চাইডৰ পৰা চাওক মানে ইয়াত এটা চিম্বল আছে এইখিনি নকলি পইচা আৰু মই মানে প্ৰেংক ভিডিঅ' কৰিবৰ কাৰণে পইচাখিনি অৰ্ডাৰ দিছোঁ অথনি যে মই আপোনালোকক কৈছিলোঁ ইণ্টাৰেষ্টিং কথা এটা বুলি মানে মেইন ইণ্টাৰেষ্টিং কথাটো হ'ল কি যিহেতু নেকি মই নকলি পইচা মানে মোবাইলত অৰ্ডাৰ কৰিছিলোঁ আৰু মানে কুৰিয়াৰসকলে যিসকলৰ থ্ৰুৰে মানে ধৰক কুৰিয়াৰ হৈ বস্তুটো আহে তেওঁলোকে কি কৰিলে আৰু যিহেতু নেকি বস্তুটো মানে ধৰক পাৰ্চেলটো পিটিকি চাওঁতে গম পাইছে যে ইয়াত বহু টকা আছে আৰু সেয়েহে তেওঁলোকে আঙুলি মাৰি পলিথিনটো মানে পিছ চাইডে ফুটা কৰি দিলে আৰু যদিহে নেকি অৰিজিনেল পইচা হ'লহেঁতেন তেওঁলোকে সেই টকাখিনি মাৰি দিলেহেঁতেন আৰু এনেকুৱা কেলৈ কৰিব লাগে যোনে যি বস্তু অৰ্ডাৰ নকৰক কোনোবাই হয়তো টকা অৰ্ডাৰ কৰিব পাৰে কোনোবাই হয়তো সোণ অৰ্ডাৰ কৰিব পাৰে যাক প্ৰয়োজন আছে তেওঁহে অৰ্ডাৰ কৰিব মোক আজি প্ৰয়োজন আছে সেইটো কাৰণে মই এইখিনি অৰ্ডাৰ কৰিছিলোঁ মানে মোক লাগে আৰু মই অৰ্ডাৰ কৰিছোঁ আপোনালোকৰ কাম হ'ল কোম্পানীৰ কাম হ'ল কুৰিয়াক দিয়া আৰু কুৰিয়াৰ কাম হ'ল আপোনালোকৰ কাম হ'ল কি যিহেতু নেকি যিজন কাষ্টমাৰক বস্তুটো লাগে তেওঁলোকে অৰ্ডাৰ কৰিছে আৰু এইটো নহয় যে মানে কাষ্টমাৰক এইটো পাগল বুলি নাভাবিব যে কুৰিয়াৰসকলক কৈছোঁ কাষ্টমাৰখিনিক পাগল বুলি নাভাবিব অৰিজিনেল পইচা কোনে পাৰ্চেল কৰি দিব যে বহুতে কেমেৰা অৰ্ডাৰ দিয়ে আহে শিলগুটি বহুতে কিবা কিবি বস্তু মোবাইল অৰ্ডাৰ দিয়ে পায় ইটা চপৰা এনেকুৱা হয় যিহেতু এইখিনি নকলি পইচা তথাপিতো আপোনালোকৰ মানে মানুহে এই নকলি পইচাখিনিকে পাৰ্চেলটো পিছপিনে ফালি থোৱা আছে নখ মাৰি সেনেকুৱা কাম কৰিব নালাগে বুলি মই কৈছোঁ মানে যিহেতু নেকি আজিৰ ভিডিঅ'টো মই আপোনালোকক পইচা অৰ্ডাৰ দিছিলোঁ আৰু আপোনালোকক ভিডিঅ'টো দেখুৱালোঁ আৰু কথাটো হ'ল কি আজিৰ ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ আৰু আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু যদিও এতিয়ালৈকে যদিহে নেকি মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো গৈ ছাবস্ক্ৰাইব কৰি দিব আৰু ছাইডত থকা বেল আইকনটো প্ৰেছ কৰি দিব কিয়নো যেতিয়াই নেকি মই ভিডিঅ' আপলোড কৰোঁ সকলোতকৈ প্ৰথম আপোনালোকে চাবলৈ পাব আৰু এটা ইণ্টাৰেষ্টিং কথা হ'ল কি মানে মই গৈ আছোঁ এজেগালৈ ভাল ভিডিঅ' আপোনালোকক দিম ক'লৈ গৈ আছোঁ কিন্তু এতিয়া নকওঁ কিন্তু মই অতি সোনকালে মই যাম মানে আপোনালোকক দেখুৱাম আৰু চাবৰ বাবে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু ছাইডত থকা বেল আইকনটো প্ৰেছ কৰি দিব আৰু পাৰিলে লগৰীয়াক শ্বেয়াৰ কৰি দিব আৰু যদি আপোনালোকে কিবা কথা মোক ক'বলৈ আছে তেতিয়াহ'লে কমেণ্ট কৰি আপোনালোকে মোক ক'ব পাৰে তো আজিলৈ এৰিলোঁ বাই বাই জয় অসম।